ডক্টর বীৰেণ চক্ৰৱৰ্তী ছাৰ আৰু এটি স্মাৰক প্ৰদান কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ সম্পাদক নিখিলেশ দাস দেৱক। উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু এই সভাত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজ, আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন সমিতিয়ে ইয়াত বীৰ চিলাৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি যি অনুষ্ঠানৰ আয়োজন কৰিছিল, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে এখন স্মৃতিগ্ৰন্থ চিলাৰায় নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এই স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচনৰ কাৰণে দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু এই অনুষ্ঠান সুন্দৰভাৱে আয়োজিত হৈছে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত চিলাৰায় নামৰ এই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰা হৈছে। আয়োজকসকলক আৰু সম্পাদনা সমিতিৰ সম্পাদক সভাপতি সমন্বিতে বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ। কম সময়ৰ ভিতৰত এই স্মৃতিগ্ৰন্থখন ছপা কৰি ৰাইজৰ হাতত তুলি দিব পৰা যোগ্যতা তেওঁলোকে অৰ্জন কৰিছে, তাৰ বাবে নিশ্চিতভাৱে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আমি আশা কৰিছোঁ চিলাৰায় নামৰ যিখন স্মৃতিগ্ৰন্থ, এই স্মৃতিগ্ৰন্থত সন্নিৱিষ্ট লেখনিসমূহে চিলাৰায়ৰ জীৱন আৰু কীৰ্তি সম্পৰ্কত নতুন পুৰুষক জানিবৰ কাৰণে সুবিধা দিব আৰু তেখেতৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'বৰ কাৰণে তেওঁলোকক উদগনি যোগাব।